স্বাগতম জনাইছোঁ আপোনালোকক প্ৰেমৰ 10টা বজাত উপলব্ধ কল কনভাৰচেশ্যনৰ প্ৰথম খণ্ডলৈ। আপোনালোকৰ কোনো ধৰণৰ ষ্টৰী আমালৈ প্ৰেৰণ কৰিবলৈ আমাৰ ইমেইল tdb298@gmail.com-ত প্ৰেৰণ কৰিব। প্ৰেৰকৰ বয়স 18 বছৰ ওপৰত হ'ব লাগিব আৰু আমাৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহকচোন আমি আগবাঢ়ো কল কনভাৰচেশ্যনৰ প্ৰথম খণ্ডলৈ। হেল্ল', মোৰ গোসাঁইটো। ঐ মোৰ সপোন পৰিজনী, কি কৰি আছা? ইমান দিন তোমাৰ একো খবৰ নাই যে, কি হ'ল? তোমাৰ বাৰু মোলৈ এবাৰো মনত পৰা নাইনে? তোমাৰ লগত কথা পাতিব নাপায় মোৰ কি হৈছে সেয়া মইহে জানিছোঁ। আই এম এক্সট্ৰিমলি চৰি মোৰ গোসাঁইটো। মোৰ বাৰু ইমান মৰম লগা গোসাঁইটোলৈ কিয় মনত নপৰিব? হ'ব এতিয়া সেইবোৰ বাদ দিয়া মোৰ গোসাঁনীজনী। পিছে কি কৰি আছা? কিবা খালানে? আছোঁ এনেই গোসাঁইটো। মই বাৰু এতিয়া কিবা এটা খালোঁ বাৰু। আৰু তুমি? ময়ো খালোঁ দিয়া। কি হ'ল মোৰ প্ৰেমিক চৰাইজনী, তুমি কিয় ইমান মন মাৰি আছা? গোসাঁই, তুমি মোৰ অবিহনে থাকিব পাৰিবানে? এইবোৰ তুমি কি কৈ আছা গোসাঁনী? মোৰ ঘৰত মোৰ বাবে ল'ৰা ঠিক কৰিছে জানা। মই মাক বহুত বুজালোঁ, কিন্তু মায়ে বুজিয়ে নাপালে। পাৰিলে মোক ক্ষমা কৰি দিবা। সেই ফোন কলটোৰ পিছত তাৰ জীৱনত কি হ'ল? তাই বাৰু আকৌ ফোন কৰিলেনে? নে সিমানতেই সিহঁতৰ সম্পৰ্কটো শেষ হ'ল? এই সকলো কথা জানিবলৈ আপোনালোকে প্ৰেমৰ 10টা বজাত চলি থকা কল কনভাৰচেশ্যন খণ্ডটি শেষলৈকে উপভোগ কৰক। ব'লক আমি আগবাঢ়ো ইয়াৰ বাকী থকা মুহূৰ্তবোৰলৈ। সেইটোহে আছিলে তাই শেষৰটো ফোন কল। মাক বাপেকে বুজি নাপালে আমাৰ ভাল পোৱাৰ কথা। আমি দুয়োজনক কিমান ভাল পাইছিলোঁ সেয়া হয়তো মাক দেউতাকে অনুভৱ কৰিব নোৱাৰিলে। তাইও সেই কথাৰ অজুহাত দেখুৱাই মোৰ পৰা আঁতৰি গ'ল। আৰে তাইৰ মাক দেউতাকে মোলৈ বাৰু তাইক কিয় দিব? না মোৰ এটা চাকৰি আছে, না মই কিবা বিজনেছ কৰোঁ, না মোৰ কিবা এক্সট্ৰা পৰ্টফলিঅ' আছে। মই এটা বেকাৰ। আজিকালিৰ যুগত বেকাৰৰ কোনো সঁচা ভাল পোৱা নাই। মই মাত্ৰ এটাই আশা কৰিম যে তাই য'তেই আছে সুখত থাকক, আৰু যাৰ লগতে আছে সদায় তেওঁৰ লগতে সুখী হৈ থাকক। মইতো একো পাপ কৰা নাছিলোঁ, মইতো এক সঁচা ভাল পাইছিলোঁ। আমাৰ কি ভুল আছিল? কি আমি দুয়ো সমপৰ্যায়ৰ আছিলোঁ? সেইটোৱে কি ডাঙৰ ভুল হৈ গ'ল নি? এই জন্মত আৰু আমাৰ লগ পোৱা নহ'ব। যি সপোন এই জন্মত দেখিছিলোঁ নিশ্চয় অহা জন্মতেই পূৰণ কৰিম, নহ'লে আমি সৰগতেই লগ হ'ম। যি নিয়তিয়ে আমাৰ সপোনবোৰ এইবাৰ পূৰণ কৰিবলৈ নিদিলে, সেই সপোনবোৰ অহা জন্মতেই পূৰণ কৰিম দিয়া।